বছৰৰ শেষৰ ফালৰ এটা দিন, ডিচেম্বৰ মাহৰ শেষৰ ফালৰ এটা দিন, ৰাস্তাবোৰ জিলিকি থকা লাইটেৰে জ্বলি থকা এটা দিন। ঠাণ্ডা ঠাণ্ডা ৰাতিবোৰ কটাবলৈ সংগীত অনুষ্ঠানৰ এটা দিন, ঘৰবোৰ জিলিকি থকা পোহৰ আৰু হাঁহিৰ এটা বিশেষ দিন। প্ৰেমৰ সৈতে বৰফ পৰিধানৰ কামনা কৰাৰ শিশুসকলৰ প্ৰিয় এটা দিন, মৰম চেনেহ আৰু ভাতৃত্ববোধ গঢ়ি তোলা এটা দিন, যাৰ নাম বৰদিন। বৰদিন মানে হ'ল এটা সংগীতৰ দিন, এগিলাচ ৱাইনৰ দিন, এটা চলচ্চিত্ৰৰ দিন, বছৰৰ এটা পৰিপূৰ্ণ দিন য'ত কেক, মম, কেৰেল আৰু বিভিন্ন উপহাৰৰ দিন। দয়ালু আৰু দান মানে সান্তা ক্লজ আৰু বৰদিনৰ মূল অংগ সান্তা ক্লজ, ৰেইনডিয়াৰ, স্লেজ গাড়ী, বিভিন্ন উপহাৰ, মংগলৰ প্ৰতীক সান্তা ক্লজ। দেৱ শিশুই দিয়া গছৰ ঠাৰি যি বছৰৰ শেষত ফল দিব, য'ত সোণালী আপেল থাকে, যাৰ বাবে দুখৰ দিন আঁতৰিব, যাৰ নাম খ্ৰীষ্টমাছ ট্ৰী হ'ব।